যদি অজিত ভূঞাই অৱশ্যে মই আগতে কৈছোঁ যে অজিত ভূঞাই যদি বদৰুদ্দিন আজমলৰ লগত একেখন মঞ্চত থিয় হ'ব খোজে তাতকৈ জাতিটোৰ কাৰণে দুখৰ খবৰ একো হ'ব নোৱাৰে। কথাটোতো এনেকুৱা লাগিল যে অজিত ভূঞা ডাঙৰীয়া আজি ইমান দিন যিটো ভাৰতীয় জনতা পাৰ্টীক গালি পাৰি আছিলে গোটেইখিনি বদৰুদ্দিন আজমলৰ নিচানাতে কৰি আছিল নেকি। আৰু লাহে লাহে এনেকুৱা দেখা গৈছে যে অসমৰ একাংশ বুদ্ধিজীৱীয়ে আচলতে ৰাজ্যসভাৰ চিটটোৰ লালসাতহে পৰি তেওঁলোকে কাৰ কথা কৈ আছিল। তাতকৈ দুখৰ কথা কোনোবাই যদি বদৰুদ্দিন আজমলৰ ওচৰত নিজক আত্মসমৰ্পণ কৰিব পাৰে থাকিল কি তেওঁৰ কাৰণে। এই গোটেই কথাটো এইটোৱে যে অজিত ভূঞা দিয়া যায় নে নাযায় সেইটো পিছৰ কথা, কিন্তু মেইন কথাটো হ'ল যে অজিত ভূঞা ডাঙৰীয়াই গোটেই অসমৰ বৌদ্ধিক মহলটোকে তেওঁ বদনাম কৰি দিব। নিউজ লেবৰ বিশেষ অনুষ্ঠান প্ৰেক্ষাপটলৈ স্বাগতম। মই সৈয়দ জাৰিৰ হুছেইন। এতিয়া বৰ্তমান ৰাজ্যসভাৰ অংক কংগ্ৰেছে নিমিলা অংক মিলাবলৈ চেষ্টা কৰিছে, অপ্ৰাণ চেষ্টা। আৰু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নিৰ্বাচন 7 তাৰিখে কিন্তু ফলাফল ওলাব 6 তাৰিখে। কিন্তু যদি কংগ্ৰেছৰ অফেন্সটো কি হ'ব আমাক কোনেও নুসুধে যে আপোনালোকৰ মিত্ৰ দলৰ প্ৰাৰ্থী এজন হাৰিলে। কংগ্ৰেছৰ অফেন্সটো হ'ব যে হিয়াৰ ইজ 3 পাৰ্টি, যেতিয়াই কনভিনিয়েন্স হয় তেতিয়াই তেওঁলোক লগ লাগিব পাৰে। দে হেভ কেপাচিটি টু এলাইন টুগেডাৰ। আজি এইটো বুলি লগ লাগিছে, কালি যদি তৰুণ গগৈক বিৰোধিতা কৰো বুলি লগ লাগে, কালি যদি হিমন্ত বিশ্ব শৰ্মাক বিৰোধিতা কৰো বুলি লগ লাগে, তাৰমানে দে হেভ কেপাচিটি টু এলাইন, তাৰমানে প্ৰয়োজন সাপেক্ষে লগ লাগিব পৰা তেওঁলোকৰ সামৰ্থ্য আছে। কিন্তু কংগ্ৰেছ দলক আপোনালোকে যদি প্ৰশ্ন কৰে যে যিমানে ডাঙৰ ইছ্যু নহওক কিয় কংগ্ৰেছ দলে বিজেপিৰ লগত নিমিলে। UDFৰ ৰহিম খানৰ লগত মোৰ ককাই ভাইৰ সম্পৰ্ক আপুনি সোধক, মই এটা ফোন কৰিছো নেকি। উৎপল দত্ত পদ্ম হাজৰিকাৰ লগত মোৰ ককাই ভাইৰ সম্পৰ্ক সোধক, এটা ফোন কৰিছো নেকি। কংগ্ৰেছৰ হৈ ডিচিশ্যন লোৱাৰ অধিকাৰ কোনোবা জিলা পৰিষদৰ আছে নেকি কওক। That Sanjay Singh #1 party. Haider Hussain is not contesting against Sanjay Singh. This is a wrong notion. Haider Hussain is contesting against Bhubaneswar Kolita. Haider Hussain Dangoria was UDF candidate from very first day. মই আপোনাক খবৰ দিছো 15 দিন আগতে। অসম আন্দোলনৰ সময়ত যেটা আবেগিক পৰিবেশ কৰি এজিপিয়ে বহুত বছৰ 10 বছৰ ৰাজত্ব চলালে, তেনেকে হাইডাৰ হুছেইন ডাঙৰীয়া অল এলং হি ৱাজ UDF candidate. UDFৰ লেজিসলেচাৰ পাৰ্টিৰ মিটিঙত দুটা নাম প্ৰস্তাৱ হৈছিল। চেয়াৰমান আলী ডাঙৰীয়াই কৈছিল যে আব্দুল মুহিম মজুমদাৰক কেণ্ডিডেট কৰিব লাগে আৰু আমি কংগ্ৰেছৰ সমৰ্থন বিচাৰিব লাগে। আন কিছুমানে ক'লে হাইডাৰ হুছেইনক প্ৰাৰ্থী কৰিব লাগে। হি ইজ অল এলং, হি ৱাজ অল এলং অপজিশ্যন কেণ্ডিডেট মাচ বিফৰ সঞ্জয় সিং নেমুৱা জানে। বাট এতিয়া আপুনি বিশেষকৈ বুদ্ধিজীৱীক আমি দেখিছো, বুদ্ধিজীৱী আপুনি কৈছে যে তেওঁলোকৰ স্বাৰ্থৰ কাৰণে কিছুমান কেতবোৰ কাম কৰিছে, মানে কিহৰ কাৰণে? মই অন প্ৰিন্সিপল হাইডাৰ হুছেইন ডাঙৰীয়াক অপজিশ্যন কৰিছো। কংগ্ৰেছৰ কেণ্ডিডেট জিকোৱাৰ দায়িত্ব মই হাইডাৰ হুছেইন ডাঙৰীয়াক 3টা কথাত অপ'জ কৰিছো যে তেওঁ সদায় টেলিভিছন ষ্টুডিঅ'ত বহি নৰেন্দ্ৰ মোদীক নৰখাদক বুলি কয়। আজি তেওঁ কেনেকে নৰেন্দ্ৰ মোদীৰ সমৰ্থন ললে। একেজন হাইডাৰ হুছেইন ডাঙৰীয়াই UDF সম্পৰ্কেও বহুত কটু মন্তব্য কৰি থৈ দিছে। এতিয়া পলিটিচিয়ানে চেঞ্জ কৰে শব্দ, অসমৰ বুদ্ধিজীৱীও এইবিলাক চেঞ্জ কৰা আৰম্ভ কৰিব। পলিটিচিয়ানে কথা কলে মানুহে সন্দেহ কৰে। অহাকালিৰ পৰা বুদ্ধিজীৱীয়ে টক শ্ব' কৰিলে বুদ্ধিজীৱীকো মানুহে সন্দেহ কৰিব যে তেওঁলোকে এনেই কথাবোৰ কয়। নাম্বাৰ 1, সেইকাৰণে মই ক'ব খুজিছো যে অসমৰ যদি বুদ্ধিজীৱীকো আমি ৰাজনীতিৰ পৰ্যায়লৈকে অৱনমিত কৰো অসমৰ বৌদ্ধিক সমাজৰ অপমান হ'ব। গতিকে অন ডেট আই হেভ এ প্ৰিন্সিপল অপজিশ্যন টু হাইডাৰ হুছেইন। আপুনিতো ক্লাৰিফাই কৰা নাই। নেক্সট, তেওঁ যেতিয়া কেণ্ডিডেট হ'ল তেওঁ ক'লে যে মোক ভোট নিদিলে অসমৰ যিসকল বিধায়কে মোক ভোট নিদিয়ে তেওঁলোক পশুলৈকে অৱনমিত হ'ব। ইজি মহাত্মা গান্ধী। তাৰমানে তেওঁ এজন অনাৰেবল MLA হাইডাৰ হুছেইন কোনোবাই যদি কয় হাইডাৰ হুছেইন আপোনাক ভোট নিদিওঁ, আপুনি টিভিত মোক বহুত গালি পাৰি আছিলে, মই পশু হৈ গলো।